ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই বহুত দিন ভিডিঅ' ধোৱা নাই কাৰণ ক'তো ওলাও যোৱা নাই আৰু আমাৰ এক্সাম চলি আছিল, তো সেইবাবে আমি ক'তো যোৱা নাই, তো সেইবাবে ভিডিঅ' দিব পৰা নাই। আজি হ'ল 5 ছেপ্টেম্বৰ, তো আজি হ'ল টিচাৰ ডে আৰু আমাৰ কলেজত অলপমান টিচাৰ ডে চেলিব্ৰেশ্যন কৰিব। তো আমাৰ ডিপাৰ্টমেণ্টৰ আৰু মানে প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কৰিব, তো সেইবাবে আমি আজি যাই আছোঁ। তো আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ, চেষ্টা কৰিম যে কি কৰোঁ কলেজত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকক মই কলেজত তাতে লগ পাম। তো বাই বাই। এতিয়া মই কলেজত আহি পালোঁ আৰু কলেজত আহি পাই আমাৰ মানে ডিপাৰ্টমেণ্টৰ ইয়াত মানে অলপমান সাজৰ কাছত অলপ বেলুন চেলুন আৰাব মানে টিচাৰ ডেৰ কাৰণে। তো এইবিলাক ফ্ৰেণ্ডবিলাক আছে ইয়াতে পইচা গণি আছে পূৰা, আৰু মানে আমি কেইজনে আহিছোঁ আগত, তাৰপিছত আহিব আৰু। তো সেই আৰু তো গাইজ এতে পেহলা পিয়াৰ চলি আছে দেখান, কিন্তু ৰ'দ পৰে না ইয়াতে। আহক क्या होना अच्छा हाय। कौन है ये लोग, कहाँ से आते हैं? দিয়া রিলস চলি আছে গাইস, এরিয়া ক্যামেরাম্যান এন তো शाबाश बेटा, बहुत बढ़िया मुन्ना। আমি বেলুন ফুলাই আছো, তো বেলুন আৰম্ভ হৈছে। তো এইটোৱে ডাঙৰ বেলুন, হিচাপিতা বেলুন ক'ব লাগিব। তো গাইজ আমি বেলুনৰ দোকান দিছোঁ। গাইজ মই বেলুনৰ দোকান দিছোঁ। বেলুন লাগব, বেলুন এইটাক বোলে নুঠাংকে বোলে নুঠাংকে তেৰা হোনা অলপমান ডেকৰেশ্যন আৰম্ভ হৈছে, চাব পাৰে গাইজ। তো গাইজ বিশ্বসুন্দৰী। তো সেই আৰু ফাইনেলি হৈ গ'ল ছেটআপ। তো এইবিলাকে অলপমান কৰিছোঁ, মই বেছি ভালকৈ কৰিব পৰা নাই। তো সেই আৰু এইখন হ'ল সৰ্বোপৰি ৰাধা কৃষ্ণ তো গাইজ এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে। তো গাইজ এতিয়া বন্তি প্ৰজ্বলন হৈ আছে। বাইদেৱে ইহঁতক নাম গাব কৈছে, এটা এণ্টাৰটেইনমেণ্ট কৰিবলৈ। তো তাৰে প্ৰস্তুতি চলি আছে, এটা গান।
গাইজ ইয়াত মানে মোক অলপ ছাৰ মেমহঁতে ভ্লগ কেনেকৈ কৰে মানে অলপমান দেখাবলৈ কৈছিল তো তাকে আৰু দেখাই আছিলোঁ A few minutes later. কি এতিয়া কাৰোবাৰ ৰুমাল হৰাইছে, লাগিলে লৈ যাবি। এইটো কাৰোবাৰ ৰুমাল হেৰাইছে ব্লগটো যদি চাই তেনেহ'লে লৈ যাব পাৰে আমাৰ শিক্ষক দিৱস উদযাপন শেষ হৈ গ'ল তো সেই আৰু এতিয়া আমি এইবিলাক সলকাই আছোঁ আৰু ইয়াতে মই এণ্ড কৰিবলৈ ভাবিছোঁ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ মানে বাই বাই টাটা